তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ এটা খুবেই দুখৰ বিষয়, খুবেই দুখৰ কথা মানে আমাৰ যিবিলাক নেকি ইউটিউবাৰ আছে ন। তো গাইজ এছবিএন ব্লগছ দাদাজন মানে শিৱ দাদা, তো তাৰ মানে সৰুকৈ এটা এক্সিডেণ্ট হৈছে। তো কিছুমানে গাইজ মানে বিভিন্ন ধৰণৰ থাম্বনেইল লগাই বিভিন্ন ধৰণৰ ভিডিঅ' বনাইছে যে বহুত ডাঙৰ এক্সিডেণ্ট হৈছে, কিবা কিবি হৈছে। তো ইমান ডাঙৰ এক্সিডেণ্ট হোৱা নাই মই জানামতে। তো গাইজ ইমান মানে বহলাব দৰকাৰ নাই এটা কথাক লৈ। এটা মানে কিছুমানে কি আৰু ভিউচৰ কাৰণে কিবা কিবি মানে থাম্বনেইল লগাইছে, কিবা কিবি কৰিছে। তো ইমান এইবিলাক কৰিব দৰকাৰ নাই। তো কথা হ'ল যে এতিয়া মানে ভিউচৰ কাৰণে সকলোৱে মানে কিবা কিবি আল্টু ফাল্টু ভিডিঅ' বনাই দিছে তাৰ ওপৰত। তো ইমান এইবিলাক বনাব দৰকাৰ নাই। তো সৰুকৈ এটা এক্সিডেণ্ট হৈছে, মানে ভৰিত অলপ কষ্ট আৰু হাতত অলপ কষ্ট পোৱা বুলি গম পোৱা গৈছে। তো গাইজ বিকাশ দাই কোৱা মতে তাৰ মানে কি হৈছে আপোনালোকে ভিডিঅ'টো চাব, মই ক্লিপ এটা দিম। আৰু গাইজ সিহঁতে বিকাশ দা আৰু ইফালে শিৱ দাদা সিহঁতে মানে গোটেই একেলগে মিলি লাডাখ যোৱা প্লেনিং কৰি আছিল। মানে প্লেনিং আচলতে হৈ গৈছিল, সিহঁতে মানে যাবহে বাকী আছিল আৰু। তো মানে দুদিনমান পিছত যাব বিকাশ দা আৰু এছবিএন ব্লগ, শিৱ দাদা আৰু বিভিন্ন আয়ুব দাদা, মানে এইবিলাক যোৱা কথা আছে। তো গাইজ মই ভিডিঅ' ক্লিপটো দিছোঁ, আপোনালোকে চাওক আৰু ইমান বহলাই থাকিব দৰকাৰ নাই। গাইজ এইজন হ'ল শিৱ দাদা, নিনজা ZX10R গাইজ, নিনজা ZX10R। তো গাইজ এইখন বাইকখন পূৰা ভাঙি অলপ চুৰমাৰ হৈছে সৰু এটা এক্সিডেণ্টৰ কাৰণে। তো গাইজ চাই থাকক ভিডিঅ'টো, ভালদৰে দেখুৱাই আছোঁ মই বাইকখন। ZX10R, নিনজা ZX10R, যোনটো নেকি শিৱ দাদাৰ সপোন আছিল, এটা ড্ৰিম সপোন পূৰ্ণ হৈছিল। তো গাইজ অলপতে এনেকুৱা হৈ গ'ল। তো চাওক বিকাশ দাই কি ক'লে। এছবিএন ভাইৰ এটা সৰুকৈ এক্সিডেণ্ট হ'ল, আৰু এই এক্সিডেণ্টৰ ফলত তেওঁৰ অলপমান হাতত দুখ পাইছে আৰু ভৰিত অলপ দুখ পাইছে, আৰু বাকী মানুহটো ঠিকে আছে। মই নিজে কথা পাতিছোঁ, মই এইমাত্ৰ অকণমান আগতে মেডিকেলৰ পৰা আহিলোঁ, সেই দিনৰ পৰা দিনটো মেডিকেলতে আছিলোঁ আৰু চব ঠিকে আছে। মই কথা পাতিছোঁ তাৰ লগত, বঢ়িয়াকৈ কথা পাতিছোঁ। সি খালি বাইকৰে মানে দুখ কৰি আছে আৰু বাইকখন কিবা হ'ল নেকি বুলি। মই কথা পাতিলোঁ তাৰ লগত, মই কৈছোঁ আৰু বাইকখন ঠিক হৈ যাব, আগত তুমি মানুহটো ঠিক হোৱা। আৰু এটা সকলোকে ৰিকুৱেষ্ট কৰিব বিচাৰিম যে চাওক, বহুতে এছবিএনৰ যোনটো এক্সিডেণ্ট হৈছে তাৰ ফটো বা ভিডিঅ' সেইবোৰ চবফালে মানে সেই হৈ আছে আৰু শ্বেয়াৰ হৈ আছে, বা কিছুমানে উল্টা পুল্টাকৈ ভিডিঅ' বনাইছে, কিছুমানে ফটোটো লৈ কিনে কিবা কিবি দিছে। চ' প্লিজ এই ফটো ভিডিঅ' যেন বেছি সেই স্প্ৰেড নকৰে, বেছি এইবিলাক নিবিলাই ছ'চিয়েল মিডিয়াত যেন এইবিলাক ইমান দি নাথাকে। কাৰণ তাৰ ঘৰত মাজনী হয়তো ইমান এটা গম পোৱা নাই, এনেই গম পাইছে। মই সেইটো ৰিকুৱেষ্ট কৰিম যে সকলোকে যেন ফটো ভিডিঅ' একো তথ্য নজনাকৈ, কি হৈছে কি হোৱা নাই একো নজনাকৈ যেন যা তা কৰি ভিডিঅ' নবনায়, ফটোটো যেন টি বুলি লিখি ফটো আপলোড নকৰে। সকলোৱে আমি বিচাৰোঁ যেন সি জল্দি ঠিক হৈ যাওক। আৰু মই নিজে কথা পাতিছোঁ তাৰ লগত, বঢ়িয়াকৈ কথা পাতিছে মোৰ লগত। খালি ভৰিত আৰু হাতত দুখ পাইছে, মেডিকেলত এতিয়া ট্ৰিটমেণ্ট হৈ আছে, চব ঠিক হৈ যাব অতি সোনকালে। সি আকৌ ভাল হৈ যাব, সকলোৱে আমি আশীৰ্বাদ কৰিছোঁ যেন সি সোনকালে ভাল হৈ যায়। আৰু মই সেইটো ক'ব বিচাৰিম যেন মাকে গম পালে, ধৰক মাকে গম পাইছে কিন্তু ইমান ধৰক সকলোৱে ফটোটো যেনেকৈ দি আছে, ভিডিঅ' কিছুমানে বনাই আছে, তো সেইবোৰ কৰিব নালাগে। ইউটিউবত একেবাৰে ভিডিঅ' দুনিয়াৰ ঘৰত কোনোবা দিলে, চ' সেইবিলাক কৰিব নালাগে। কাৰণ সেইবিলাক দেখি আৰু মাকে আৰু দুখ, যদি মাকে দেখা পায় এইবোৰ বস্তু। সেইকাৰণে আমি সকলোৱে বিচাৰোঁ যেন সি সোনকালে ভাল হৈ যাওক। আৰু মই নিজে গৈ যিহেতু মেডিকেলত আছিলোঁ তাৰ লগত কথা এছবিএন দাদা, শিৱ দাদা যাতে সোনকালে আৰোগ্য হয় এই এক্সিডেণ্টৰ পৰা, তো তাকে মই আশা কৰিলোঁ।